হেল্ল' কি খবৰ সকলোৰে মোৰ খবৰ একেবাৰে বেয়া বৰ্তমান মই জীৱনত ঘটি থকা সকলো পৰিস্থিতি কিছু সময়ৰ কাৰণে আঁতৰত ৰাখি আজি বহি লৈছোঁ ভিডিঅ'টো এডিটিং কৰিম বুলি কাৰণ বৰ্তমান সময়ত মই যি ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈ আছোঁ কেতিয়াবা যদি মই অকলশৰীয়া হৈ যাওঁ তেতিয়া মোক কোনে চাব সেয়েহে পাৰ্চনেল প্ৰব্লেমক পাৰ্চনেল হিচাপে ৰাখি প্ৰফেশ্যনেলত যাতে প্ৰভাৱ নপৰে আজি আকৌ কামত লাগি গৈছোঁ এই ভিডিঅ'টো দেৱালীৰ দিনাই কৰা ভিডিঅ' আছিলে 20 অক্টোবৰৰ দিনা এইকেইদিন লাইফটোত ইমানেই বেছি অশান্তি চলি আছে ভিডিঅ'বোৰ কৰি ৰাখিছিলোঁ যদিও মনৰ দুখতে এডিটিং কৰি আপোনালোকৰ ওচৰলৈ আগবঢ়াব পৰা নাছিলোঁ তাৰপিছত আজি আকৌ বহু কথা ভাবি চিন্তি ভিডিঅ'টো এডিটিং কৰিবলৈ লৈছোঁ কাৰণ পাৰ্চনেল প্ৰব্লেমবোৰ প্ৰফেশ্যনেলৰ লগত মিক্স কৰিলে মই লাইফটোত কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ মোক দুখ দিশ কোনেও সুখত থাকিব নোৱাৰে ভগৱান তুমি আছা আৰু মই জানো তুমি ইয়াৰ প্ৰত্যুত্তৰ এদিন নিশ্চয় দিবা এটা কথাই বিশ্বাস কৰোঁ ভগৱান আছে ভগৱানে সকলোৰে ভাল বেয়া কৰ্মবোৰ ওপৰৰ পৰাই চাই থাকে কোনোবাই ভাল কাম কৰিলে ভাল ফল পাব বেয়া কৰ্ম কৰিলে বেয়া ফল পাব মই যদি কাৰো একো অপকাৰ কৰা নাই তেতিয়াহ'লে মানুহে হিংসা কৰিলেও ভগৱানে কেতিয়াও অনিষ্ট নকৰে সেইটো মই ভালদৰে জানো সদায় সৎ পথত চলি যাম আৰু সদায় উচিত কৰ্ম কৰি যাম এইখিনি ভইচ কভাৰ কৰিলোঁ ইয়াৰ পিছত আৰু নোৱাৰিলোঁ ভিডিঅ'টো চাওঁতে প্লিজ আপোনালোকে এডজাষ্ট কৰি ল'ব এইখিনি আছিলে দেৱালীৰ নেক্সট দিনাৰ ভিডিঅ' হেল্ল' যোৱাকালি মাহাৰ ঘৰত আহিলোঁ আজি হ'ল 21 অক্টোবৰ আৰু দেৱালী চাব আহিছোঁ আমাৰ মাহাৰ ইয়াত ডাঙৰকৈ কালী পূজা হয় আৰু এতিয়া আছে এটা ফটোশ্বুট তাকে ফটোশ্বুট কৰিম বুলি ৰেডি হৈ লৈছোঁ কিন্তু ফটোশ্বুট কৰিম বুলি ৰেডি হওঁতে অকণমান দেৰিয়ে হ'ল আন্ধাৰে হ'ব হ'ল তথাপি জল্দি এটা কৰি লওঁ আৰু এই ভিডিঅ'টো আপোনালোকে কেতিয়াবা সেইটো নাজানো মই এতিয়া কৈ থৈছোঁ বাৰু আৰু মাহাৰ ঘৰত আহিলে এইটো নেচাৰেল পৰিৱেশৰ মাজত মই এটা ভিডিঅ' বনাওঁ আৰু যোৱাবাৰ হয়তো বনাইছিলোঁ চ' আজিও ভাবিলোঁ বনাওঁ আৰু সেইফালে যে ধাননি পথাৰৰ মাজত বনাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া নহ'ব চাগে কাৰণ এতিয়া এন্ধাৰে হ'ব হ'ল তথাপি দৌৰি বনাই লওঁ আকৌ তো এতিয়া বনাই লওঁ পিছত আকৌ যদি পাৰোঁ ভিডিঅ' বনাম আৰু অকণমান দেৰিকৈ পিছত গধূলি এইফালে কিবা নাম প্ৰসংগ আছে ছোৱালীৰ নাম আৰু এইফালে নৃত্য আৰু গায়ক আছে এনেকৈ চাবলৈ যাম তেতিয়া যদি পাৰোঁ আপোনালোকক দেখাব ট্ৰাই কৰিম এইটো হৈছে ছেকেণ্ড লুক আৰু সেইটো কৰিলোঁ দৌৰিকৈ জাষ্ট এটা ভিডিঅ' লৈছোঁ কাৰণ ইমান বেছি আন্ধাৰ হৈছে আৰু নেক্সট ভিডিঅ'টো কৰিব লগা আছিলে সেইকাৰণে কৰিব নোৱাৰিলোঁ সেইকাৰণে দৌৰি আকৌ এযোৰ চেঞ্জ কৰি আহিলোঁ এইবাৰ এইযোৰৰ এটা ফটোশ্বুট কৰিব লগা আছে এইযোৰ কৰা হ'লে কমপ্লিট হ'ব ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰিলোঁ আৰম্ভণিতে কৈছোঁ এইকেইদিন বহুত বেছি বেয়া দিন চলি আছে তো আপোনালোকে প্লিজ বেয়া নাপাব শেষত ভিডিঅ'টো বহুত একেবাৰে ছুটি হৈ যায় কাৰণে কেইটামান ফটো লগাই দিলোঁ যদি ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব